Tai Ejoni Beshya এটি জীৱন্ত কাহিনী খণ্ড 2 লিখক নয়ন নাথ ভনিতা আৰু অফিচাৰ মেডিকেলৰ পৰা আৰক্ষী চকীলৈ উভতি আহিল লাহে লাহে ঘড়ীৰ কাটাই সময়ৰ লগতে নিশাৰ আন্ধাৰ আঁতৰাই লৈ গৈছে যথা সময়ত জীৱ-জন্তু চৰাই-চিৰিকটিৰ মাতেৰে এটি নতুন দিনৰ আৰম্ভণি হৈছে পুৱাৰ আকাশত উদয় হোৱা সূৰ্যৰ কোমল ৰদে আহি ভুমুকি মাৰিছে মধুপুৰ আৰক্ষী চকীখনত ৰাতিপুৱাৰ পৰাই ছোৱালীজনীৰ চিন্তাই সকলোকে বিমূৰত পেলাইছে সকলোৰে মুখত এটাই কথা কোন হ'ব পাৰে ছোৱালীজনী তাই আহিল ক'ৰ পৰা বিক্ৰম অফিচাৰ ব্যস্ত হৈ পৰিছে ছোৱালীজনীৰ সন্ধান বিচৰাত হেড ব্ৰাঞ্চলৈ খবৰ পঠিয়াইছে কোনোবা আৰক্ষী চকীত ছোৱালীৰ মিছিং ৰিপৰ্ট পেণ্ডিং হৈ আছে নেকি কিন্তু নাই এই সপ্তাহত তেনেকুৱা কোনো মিছিং ৰিপৰ্ট পেণ্ডিঙে হৈ থকা নাই তেনেহ'লে ছোৱালীজনী হয় কোন এই চিন্তাত অফিচাৰৰ লগতে সকলো আৰক্ষী বিমূৰত পৰিল ঠিক সেই সময়ত থানাৰ ভিতৰলৈ সোমাই আহিল পৰাগ চলিহা ছাৰ নমস্কাৰ মই পৰাগ চলিহা মোক যোৱা ৰাতি মাতি থৈ আহিছিল আপুনি হয় হয় বহক এই বুলি সন্মুখত থকা চকীখন অফিচাৰ বিক্ৰমে দেখুৱাই দিছিল চকীখনত বহি পৰাগে বিক্ৰমক সুধিছিল কওকচোন ছাৰ মোক কিয় মাতি পঠিয়াইছিল কৈছোঁ যোৱা ৰাতি পুখুৰীৰ পাৰত পৰি থকা ছোৱালীজনী তুমি চিনি পোৱা নেকি ছাৰ ছোৱালীজনী চিনি পাবলৈ মই তাইৰ মুখখনেই ভালকৈ দেখা নাপালোঁ নহয় মই অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে মানুহৰ জুম দেখি আগবাঢ়ি গৈ ছোৱালীজনী তেনেকৈ পৰি থকা দেখি লগে লগে আপোনাক খবৰ দিছোঁ ইয়াৰ বাহিৰে মই বৰ বিশেষ একো নাজানো ছাৰ বাৰু পৰাগ তুমি ছোৱালীজনী দেখিলে চিনি পাবা নেকি ছাৰ এতিয়া ক'ব নোৱাৰিম সেই কথাটো যদি ক'ৰবাত দেখিছোঁ অথবা লগ পাইছোঁ তাইক দেখিলেহে ক'ব পাৰিম ঠিক আছে তুমি তেন্তে এতিয়া মোৰ লগত মেডিকেললৈ ব'লা তাত গৈ ছোৱালীজনী যদি তুমি চিনি পোৱা মোক অলপ তাইৰ বিষয়ে তথ্য উলিয়াই দিয়াত সহায় কৰাচোন মই বহুত ডাঙৰ সমস্যাত পৰিছোঁ তাইক লৈ এতিয়ালৈকে কোনো এখন আৰক্ষী চকীত এটাও ছোৱালী মানুহৰ মিছিং ৰিপৰ্ট অহা নাই ইমান সময় হ'ল ক'ৰ ছোৱালী অকণমান সম্ভেদ উলিয়াবলৈ পৰা নাই ঠিক আছে ব'লক ছাৰ মই যিমান পাৰোঁ আপোনাক সহায় কৰিম এই কথা শুনি বিক্ৰমে অলপো দেৰি নকৰি পৰাগক লৈ মেডিকেললৈ ঢাপলি মেলিলে মেডিকেল পাই ডাক্তৰৰ সৈতে কথা পাতি অফিচাৰে গম পালে যে ছোৱালীজনীৰ তেতিয়ালৈকে জ্ঞান অহা নাই হ'লেও এবাৰ তাইক চাবলৈ বিচৰাত ডাক্তৰে অনুমতি দিছে ডাক্তৰৰ অনুমতি পাই ছোৱালীজনী ভৰ্তি হৈ থকা ৰুমৰ ভিতৰলৈ প্ৰথমে সোমাই গৈছিল বিক্ৰম অফিচাৰ ভিতৰত সোমাই ছোৱালীজনী দেখি অফিচাৰৰ চকু থৰ হৈ পৰিছিল যিহেতু অফিচাৰে ৰাতিৰ আন্ধাৰত ছোৱালীজনী ভালকৈ দেখা পোৱা নাছিল এতিয়া দেখি অফিচাৰ বিক্ৰমৰ যেন কিবা এটা ভাল লাগি গৈছিল কাৰণ ছোৱালীজনী দেখিবলৈ ইমানেই মৰম লগা আছিল যে বিয়া বাৰু নোহোৱা বিক্ৰম প্ৰথম দেখিয়েই মেডিকেলৰ বিচনাত পৰি থকা পৰিচয়বিহীন ছোৱালীজনীৰ প্ৰেমত পৰি গৈছিল মনৰ অনুভৱ মনত ৰাখি মুখত এটি মিচিকীয়া হাঁহি লৈ বাহিৰলৈ আহি পৰাগক মাতি লৈ গৈছিল অফিচাৰৰ লগত পৰাগ ভিতৰলৈ সোমাই গৈ ছোৱালীজনী দেখি ক'লে পাওঁ ছাৰ মই ছোৱালীজনীক ভালকৈ চিনি পাওঁ কি ক'লা পৰাগ তুমি ছোৱালীজনী চিনি পোৱা হয় ছাৰ মই চিনি পাওঁ তেনেহ'লে কোৱাচোন কোৱা নাম কি ছোৱালীজনীৰ তাইৰ ঘৰ ক'ত ঘৰত কোন কোন আছে ছাৰ ছোৱালীজনী যদিও মই চিনি পাইছোঁ কিন্তু তাইৰ বিপক্ষে ইমানবোৰ তথ্য নাজানো মই মাথো জানো ছোৱালীজনী আন কোনো নহয় তাই এজনী বেশ্যা আমাৰ মধুপুৰ টাউনত তাই ঘূৰি ফুৰে সুবিধা পালে পুৰুষবোৰক তাইৰ দেহৰ লোভ দেখুৱাই অফাৰ দিয়ে দেহৰ লোভত বন্দী হৈ পুৰুষে তাইৰ দেহটো টকাৰ বিনিময়ত দৰদাম কৰে প্ৰতিজন পুৰুষৰ পৰা তাই 1500ৰ পৰা 2000লৈ টকা সংগ্ৰহ কৰে ছাৰ তাইৰ এই অফাৰ আজিৰ পৰা এমাহমান আগত মোলৈও আহিছিল ছাৰ কিন্তু মই তাইৰ এই অফাৰত ভুল নগ'লোঁ বাকী তাইৰ ঘৰ ক'ত ঘৰত কোন কোন আছে এইবোৰ মই নাজানো ছাৰ পৰাগৰ কথা শুনি বিক্ৰমৰ মুখত থকা মিচিকীয়া হাঁহিটো হঠাৎ নোহোৱা হৈ পৰিল সপোন দেখিবলৈ আৰম্ভ কৰিছিলহে আৰম্ভণিতে কেনা লাগিল ছোৱালীজনী শুই থকা বিচনাখনলৈ বিক্ৰম আগবাঢ়ি গৈ একেথৰে তাইৰ মৰম লগা মুখখনিলৈ চাই গৈছিল কি ক'লা পৰাগ এই মৰম লগা ফুল কুমলীয়া ছোৱালীজনীৰ নাম এজনী বেশ্যা হয় ছাৰ তাই এজনী বেশ্যা
সেয়েহে হয়তো তাই সন্ধানহীন হোৱা ৰিপৰ্ট কোনো এখন আৰক্ষী চকীত ৰেজিষ্টাৰ্ড হোৱা নাই। এই তোমাৰ কিবা ভুল হৈছে নেকি পৰাগ? এই ছোৱালীজনী কেতিয়াও বেশ্যা হ'ব নোৱাৰে। হয়তো তাই অকলশৰীয়া, সেয়েহে তাইৰ হৈ কোনো মানুহে পুলিচক ৰিপৰ্ট দিয়া নাই। নহয় ছাৰ, মোৰ ভুল হোৱা নাই। আপুনি ভুলকৈ ভাবিছে। মোৰ কথা যদি আপুনি বিশ্বাস কৰিবলৈ টান পাইছে, আপুনি আন কাৰোবাক মাতি আনি তাইৰ বিপক্ষে সুধি চাব পাৰে মধুপুৰ চহৰত প্ৰকৃততে তাইৰ চৰিত্ৰ কেনেকুৱা। এইটোতো সুধিবই লাগিব পৰাগ। যিহেতু তোমাৰ কথাৰ পৰা মই কনফাৰ্ম হৈ পৰিলোঁ ছোৱালীজনী মোৰ থানাৰ অন্তৰ্গত হয়, গতিকে মোৰ তাইৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত পাৱাৰ বাঢ়ি গ'ল। মোৰ হাতৰ পৰা এজনো অপৰাধী বাচি যাব নোৱাৰে। আজি যেনেকৈ ফুলকমলীয়া ছোৱালীজনীৰ গুপ্তাংগত লোহা সুমুৱাই গোটেই দেহটো ঘূণীয়া কৰি পেলালে, সেইকেইজন অপৰাধীৰ শাস্তি এনকাউণ্টাৰতকৈ আৰু বেলেগ হ'ব নোৱাৰে। আৰু পৰাগ, তুমি যদি আগৰ পৰাই জানা তাই এজনী বেশ্যা বুলি, তুমিতো আৰক্ষী চকীত এটা কমপ্লেইন দিব পাৰিলা হয়। কিয় নিদিলা? পুলিচৰ হাতত পৰিলে তাইৰ স্বভাৱ হয়তো সলনি হৈ গ'ল হয়। তাইৰ বয়সনো কিমান হৈছে? বৰ বেছি হ'লে 19 বছৰ। বেয়া লগা নাছিল তাইৰ এই কম বয়সতে এনেকুৱা এটা বৃত্তিৰ লগত জড়িত হৈ থকা বুলি জানিও তোমাৰ বেয়া লগা নাছিল? অফিচাৰৰ প্ৰশ্নত পৰাগ নিশ্চুপ হৈ ৰৈছিল। ঠিক তেনেতে ৰুমৰ ভিতৰলৈ গৈ ডাক্তৰে কৈছিল, অফিচাৰ, আপোনাৰ যদি পেচেণ্টক লক কৰা হৈ গ'ল, বাহিৰলৈ ওলাই দিলে ভাল আছিল, কাৰণ ৰুমলৈ নাৰ্ছ আহিব এতিয়া। তাইৰ চিকিৎসাৰ সময় হৈছে। ডাক্তৰৰ কথা শুনি অফিচাৰ আৰু পৰাগে ডাক্তৰজনক নিজৰ কাম কৰিব দি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ আহি বিক্ৰমে পৰাগক যাবলৈ দিলে আৰু যেতিয়াই বিচাৰিম তেতিয়াই থানাত হাজিৰ হ'ব লাগিব বুলি ক'লে। পৰাগ গুচি যোৱাত বিক্ৰমে এটি হতাশ মন লৈ নিজৰ দায়িত্বস্থলীলৈ উভতি আহিবলৈ ল'লে। আহোঁতে বিক্ৰমে ভাবি ভাবি আহিছিল, পৰাগে ছোৱালীজনীক বেশ্যা বুলি ক'লে, কিন্তু এজনী বেশ্যাৰ দেহত মোৰ তেজ আছে। তাইৰ সৌন্দৰ্যই মোৰ মনটো এবাৰতে মোহি লৈ গৈছে। তাই এজনী বেশ্যা হ'লেও মই তাইৰ প্ৰেমত পৰি গ'লোঁ। মোৰ মনে যেন মানি ল'বলৈ টান পাইছে তাই এজনী বেশ্যা। বিক্ৰম অফিচাৰৰ আৰক্ষী চকীখনৰ পৰা ঘৰখন 7 কিলোমিটাৰ নিলগত। সেয়েহে বিক্ৰমে থানাত বেছিকৈ কামৰ বোজা নাথাকিলে ঘৰৰ পৰা বৌয়েকৰ হাতৰ ভাতমুঠি খাবলৈ সদায় ঘৰলৈ যায়। আজিও বিক্ৰম মেডিকেলৰ পৰা বাহিৰে বাহিৰে দুপৰীয়াৰ ভাত খাবলৈ ঘৰলৈ আহিল। ঘৰখনত বিক্ৰম হৈছে মাজু ল'ৰা। ককায়েক, বৌয়েক, মাক দেউতাক সকলোৰে মৰমৰ্ষী। সকলোতকৈ তাক বেছি মৰম কৰিছিল বৌয়েকে। সেয়েহে বৌয়েকক সি জীৱনৰ সকলো কথাই খুলি কৈছিল। আজিও সি ঘৰৰ পদূলিত বাইকখন ৰাখি ঘৰৰ ভিতৰলৈ বৌ বৌকৈ চিঞৰি সোমাই গৈছিল। বৌ, বৌ, মই পাকঘৰতে আছোঁ, চিঞৰি থাকিব নালাগে, ইয়ালৈ আহা তুমি। বৌয়েকৰ মাতত বিক্ৰম পাকঘৰলৈ সোমাই গ'ল। কি হ'ল, আজি ইমান সোনকালে আহিলা? মোৰ ভাত হোৱাই নাই। থানাত কাম নাই নেকি তোমাৰ? কাম আছে, তোমাক এটা কথা ক'বলৈহে আহিছিলোঁ। বাহ, কি কথা অ'? বৌ শুনা না, মই যে এজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ। ৱাও, কি নাম ছোৱালীজনীৰ? ঘৰ ক'ত তাইৰ? ছোৱালীজনীৰ নাম নাই বৌ। মানে? তাই এজনী বেশ্যা বৌ। বিক্ৰমৰ কথাত বৌয়েকৰ চকুৰ পতা বহল হৈ আহিল। কি? বৌ, তাই এজনী বেশ্যা। তুমি এইবোৰ কি কথা কৈছা বিক্ৰম? এজনী বেশ্যাৰ প্ৰেমত পৰিছা? তাইক জানো মা দেউতাই বোৱাৰীৰ ৰূপত আদৰি ল'ব? কেতিয়াও নলয় বৌ। সেয়ে তুমি মা দেউতাক বুজাব লাগিব। মই এজনী দুৰ্ভগীয়া ছোৱালীক উদ্ধাৰ কৰিম বৌ। এইটো জানো মোৰ পাপ হ'ব পাৰে? পাপ নহয় বিক্ৰম। ছোৱালীজনী তুমি মোৰ দৃষ্টিত বাদ দিয়া, কাৰণ মই বুজালেও মা দেউতাই কেতিয়াও এজনী বেশ্যাক এইখন ঘৰলৈ বোৱাৰী কৰি নানে। যদি ছোৱালীজনী বিপদ হৈছে তাইক আইনৰ সহায়ত ন্যায় দিয়া। তাইৰ নাম বেশ্যা কৰি গঢ় দিয়া অপৰাধী কেইজনক উচিত শাস্তি দিয়া। কিন্তু ছোৱালীজনীৰ লগত গঢ়ি উঠা সম্পৰ্ক এতিয়াই ত্যাগ কৰা, নহ'লে পিছত বহুত বেয়াকৈ পস্তাবা। কিন্তু মই কৈ দিছোঁ তোমাক। সেইখিনিতো মই কৰিমেই বৌ, কিন্তু মই যে তাইক পাহৰি যাব নোৱাৰোঁ। তুমি নোৱাৰোঁ বুলি ক'লে নহ'ব নহয়। পাহৰিবলৈ চেষ্টা কৰিবই লাগিব। আৰু তোমাৰ বাবে কি ছোৱালীৰ অভাৱ হৈছে নেকি? কিমান ছোৱালী লাগে তোমাক? মোকে কোৱা, শিক্ষা থকা লাগে নে শিক্ষা নথকাই লাগে? মই জানো বৌ, মোৰ বাবে যে ছোৱালীৰ অভাৱ হোৱা নাই, কাৰণ মোৰ হাতত এটা চৰকাৰী চাকৰি আছে। যদি সকলোৱে ভাল ভালবোৰ বিচাৰে, বেয়াবোৰ কোনে উদ্ধাৰ কৰিব বৌ? বেশ্যা, ধৰ্ষিতা, এই কলংক জানো এজনী ছোৱালীয়ে জন্মতে লৈ আহে? এই কলংকৰ দাগ জানো আমাৰ পুৰুষবোৰে লগাই নিদিয়ে?
কলংকৰ দাগ লগাৰ পিছত কিয় ছোৱালীজনীক পত্নীৰ ৰূপত গ্ৰহণ কৰিবলৈ পুৰুষ আগুৱাই নাহে কলংকিনী হ'ল বুলিয়ে সিহঁতৰ জানো এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই বৌ এনেকৈ বিক্ৰমে মনৰ কথাবোৰ বৌয়েকক কৈ থাকোঁতে হঠাৎ তাৰ ফোনটো বাজি উঠিল ফোনটো হাতত লৈ দেখিলে ডক্টৰে ফোন কৰিছে সেয়েহে সি বৌয়েকৰ ওচৰৰ পৰা আঁতৰি গৈ ফোনটো ৰিচিভ কৰিলে হেল্ল' ডক্টৰ হেল্ল' অফিচাৰ আপোনাৰ পেচেণ্ট মানে ছোৱালীজনীৰ জ্ঞান ঘূৰি আহিছে কিন্তু অফিচাৰ কিন্তু কি ডক্টৰ ছোৱালীজনী জ্ঞান পাই মা বুলি মাতি আছে আপুনি যদি পাৰে এতিয়াই মেডিকেললৈ আহিলে ভাল আছিল ঠিক আছে মই গৈ আছোঁ এই বুলি বিক্ৰমে ফোনটো ৰাখিলে আৰু বৌয়েকৰ ওচৰলৈ গৈ ক'লে বৌ তুমি এবাৰ কথাটো ভালকৈ ভাবি চাবাচোন মই তোমাক কৈছোঁ তোমাৰো এই ছোৱালীজনী দেখিলে ভাল লাগিব বহুত মৰম লগা আৰু সৰু ছোৱালী মই তোমাৰ লগত আকৌ পিছত কথা পাতিম এতিয়া মোৰ ফোন আহিছে যাব লাগিব আজি ভাত খোৱাৰ সময় নহ'ব মই হোটেলতে খাই ল'ম এই বুলি বিক্ৰম বৌয়েকৰ ওচৰৰ পৰা মেডিকেললৈ গুচি গ'ল মেডিকেল পাই চিধাই বিক্ৰমে ডক্টৰক গৈ লগ কৰিলে ডক্টৰ অফিচাৰ আহিলে আহক মোৰ লগত কিন্তু এটা কথা তাইক এতিয়া মগজুত প্ৰেছাৰ পৰা একো কথাই নুসুধিব কাৰণ ছোৱালীজনী বৰ্তমান 50%হে সুস্থ হৈ আছে বাকীখিনি সুস্থ হ'বলৈ আৰু সময় লাগিব ঠিক আছে ডক্টৰ আহক ডাক্তৰজনে এই বুলি কৈ অফিচাৰক ছোৱালীজনীৰ ওচৰলৈ লৈ গ'ল অফিচাৰ লাহে লাহে ছোৱালীজনীৰ বিচনাখনলৈ আগুৱাই গৈছে ওচৰত মানুহৰ উপস্থিতি গম পাই তাই চটফটাইছে বাৰে বাৰে কৈছে মোক কিয় এনেকৈ থৈ দিছে মোক যাবলৈ দিয়ক মই মাৰ ওচৰলৈ যাম তাইৰ কথাবোৰ শুনি অফিচাৰে লাহেকৈ তাইক মাত লগালে ভণ্টি কাৰোবাৰ মাত শুনি ছোৱালীজনীয়ে চকু জুৰি মেলি সন্মুখত থকা পুলিচক দেখি ক'লে ছাৰ মোৰ মা মোলৈ বাট চাই আছে মোক মাৰ ওচৰলৈ যাব দিয়ক ছাৰ তুমি মাৰ ওচৰলৈ অকলে যাব নালাগে মই লৈ যাম বাৰু কিন্তু আগত কোৱা তোমাৰ মা থাকে ক'ত ছাৰ জিৰণি চৰাত শুই আছে কি হয় ছাৰ মোৰ মা শোৱাৰ পৰা উঠিব নোৱাৰে আৰু চকুৰেও নেদেখে মই মাৰ ঔষধ নিবলৈ ফাৰ্মাচীলৈ আহিছিলোঁ কিন্তু মই ইয়াত যে আৰু মোৰ ঔষধখিনি ক'ত মোৰ মূৰটো ঘূৰাইছে বুলি এটি চিঞৰ মাৰি দিলে তাইৰ চিঞৰ শুনি ওচৰলৈ নাৰ্ছ দুজনী দৌৰি গৈ দেখিলে তাই খৰকৈ উশাহ ল'বলৈ ধৰিছে কথা বিষম দেখি নাৰ্ছ দুজনীয়ে লগে লগে মুখত অক্সিজেন দি টোপনি আহিবলৈ ইনজেকশ্যন দিলে লাহে লাহে তাইৰ খৰকৈ উশাহ লোৱাটো বন্ধ হ'ল আৰু টোপনি গ'ল অফিচাৰে দেখিছে তাইৰ টোপনিত দুচকুৰে চকুলো বাগৰি আহিছে যি দৃশ্যই বিক্ৰমৰ চকু সেমেকাই তুলিছে অফিচাৰ আৰু অকণমান সময়ো মেডিকেলত নাথাকি খৰধৰকৈ থানালৈ বুলি বাইকখনৰ এক্সেলেটৰ পকাই দিলে